মানুহে ভাবিব এতিয়া আমি কি উল্টা পুল্টা কাম কৰি আছোঁ, মানে কাম বন নাই নেকি, সৰু ছোৱালীৰ কামবোৰ কৰি আছে। একচুৱেলি মানে কি হয়, সৰু ছোৱালীৰ কাম কোনো সৰু ডাঙৰ বুলি কথা নাই, মাজে মাজে উল্টিও যায়। চিলা হৈ গ'ল আৰু এখন এক ছেকেণ্ড এইবোৰ বস্তু নাইকিয়া হৈ গৈছে ন আজিকালি। তো মানে এইবোৰ বস্তু মানে ইউজ কৰিব লাগে, তেতিয়াই মানে আগৰ মানে বস্তুবোৰ জীয়াই থাকিব ন। এনেকৈ যদি আজিকালি ইউজ নকৰে কোনো চব নাইকিয়া হৈ যাব। মোৰ ভিডিঅ'ৰ মানে মোৰ ইউটিউব চেনেলটোৰ দ্বাৰা মানে মানুহক দেখাওঁ যেন আগৰ দিনবোৰ আকৌ আঁকোৱালি লয়। আজিকালি ল'ৰা ছোৱালীবোৰ মানে ভাগৰ লাগি গৈছে, কাঠি লাগি গৈছে উঠি। তো গাইজ নতুন এটা ভিডিঅ' লৈ পুনৰ স্বাগতম জনাইছোঁ। মই স্মৰণ আৰু আপোনালোকে চাই আছে স্মৰণ ট্ৰেভেলিং ড্ৰিম ব্লগ। আৰু আজি মানে পাহাৰৰ ওপৰত আছোঁ, ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে অকণমান দেৰিকৈ। পূৰা মানে আজি ক'তো নাযাওঁ, ভিডিঅ'টো ইয়াতেই হ'ব। আৰু মোৰ আগৰ লোকেশ্যনটো চাই লওক, বাকী কৈ আছোঁ কি ভিডিঅ'। এইটো ভিডিঅ' আগতেও দেখিছে, এইটো ভিডিঅ' বোলে, এই ভিউটো মানে আগতেও দেখিছে, চালিয়া লাগে আৰু এই ভিউটো। এইটো ৰিফাইনাৰী এইটো, আৰু এইপিনে নাৰেংগী পাথৰ কুঁৱাৰী। ভাগৰ লাগি গৈছে উঠি আহোঁতে। এই বিস্কুট খাই আছা নেকি? খোৱাত ৰেডি বে ই। আৰু আমাৰ লগত এটা ধুনীয়া দস্তি আছে। দস্তি চেক নাই, চেক দিব ই। চেক দেখিছে, চেক দিছে ই। চেক উঠ চেক দস্তি চেক আবে ইগনোর করে দিলে বে মোক। চেক এইটো। তো গাইজ আজি মানে আমি চিলা উৰাম। বহুত আগতেহে চিলা উৰাইছিল, আজিকালি ল'ৰা ছোৱালীবোৰেতো চিলা নুৰায়ে। মই সৰু থাকোঁতে উৰাইছিলোঁ, বনাই কেনে ধুনীয়াকৈ, বহুত বেছিয়ে ভাল লাগিছিল। মানে আজিকালি এইবোৰ দিন নাইকিয়া হৈ গৈছে ন। তো সেইটো কাৰণে মই ভাবিছোঁ মানে এটা মোৰ ভিডিঅ'ৰ মানে মোৰ ইউটিউব চেনেলটোৰ দ্বাৰা মানে মানুহক দেখাওঁ যেন আগৰ দিনবোৰ আকৌ আঁকোৱালি লয়। আজিকালি ল'ৰা ছোৱালীবোৰ মানে ভাগৰ লাগি গৈছে, কাঠি লাগি গৈছে উঠি আহোঁতে। আজিকালি ল'ৰা ছোৱালীবোৰে যেন এইবোৰ দেখি মানে সিহঁতেও যেন চিলা তিলা উৰাই মানে ভাল পাব আৰু পাবজি মোবাইল। আজিকালিতো ল'ৰা ছোৱালীয়ে ইনষ্টাটো ওলাব আৰু চাব, ধুনীয়া ধুনীয়া ছোৱালীবোৰ চাব, কি ক'ব আৰু দিন মানে উল্টা হৈ গৈছে। এই ভালকৈ থাক। তো এতিয়া আমি মানে লাইভ A to Z আপোনালোকক দেখাই আছোঁ। টাইমো বহুত হৈ গৈছে, বতাহ চতাহ নাই ইয়াতে, চিলা উৰাব পাৰোঁ নে নোৱাৰোঁ নাজানো, কিন্তু বনাই লওঁ ধুনীয়াকৈ। চব যোগাৰ লৈ আনিছোঁ, চাওক চব যোগাৰ লৈ আনিছোঁ। দাটো ক'ত? এই বেটলা দা চা লৈ আহিছোঁ। ইও আহি গৈছে, আমাৰ বটল চটল আছে। তো এতিয়া বনাই কেনে আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। তো চাই থাকক আৰু ধুনীয়াকৈ, খালি স্কিপ নকৰিব ভিডিঅ'টো। আজি বহুত বেছিয়ে মানে ধামাকা হ'বলৈ গৈ আছে। যেতিয়া চিলাটো উৰাম বেছি ভাল লাগিব। ই মোক পূৰা চাই আছিল ভিডিঅ' কৰোঁতে। তো গাইজ ক্লিক কৰছা। তো গাইজ চিধাকৈ ধৰ, কাটিং চাটিং কাম চলি আছে, কাটিংটো কৰি লওঁ ধুনীয়াকৈ। পাহৰিও গৈছোঁ কেনেকৈ বনাই, হ'লেও বনাব পাৰিম নে নাই নাজানো আৰু। একেবাৰে কোৱা আৰু অলপ নামালে একেবাৰে কোৱা নামা। আগতে মানে চিলা উৰাই বহুত বেছি ভাল লাগিছিল আৰু আজিকালি এইবোৰ দিন নাইকিয়া হৈ গ'ল। এই মাছটো আধালৈকে কৰিম নেকি নাজানো। আৰু আমাৰ গণেশে কি ভিডিঅ' কৰি আছে, ইনষ্টাত ৰিল বনাইছোঁ দে। অলপ তেৰা হবি। ঘামি গৈছোঁ চা, মই ঘামি গৈছোঁ চা, পুৰা ঘামি গৈছোঁ। कभी सुन तो जरा भाई का बर्थडे आ रहा है, भाई का बर्थडे। এই ভিডিওটো চাইছেনে গাইজ? ভাই কা বাৰ্থডে আ ৰে, ভাই কা বাৰ্থডে আ ৰে বুলি যে কয়, ই গোটেই মানে এখন হোটেলত যাই কিনে কেকটো সিয়ে খাই থৈ দিয়ে, ভাই কা বাৰ্থডে আ ৰা বুলি কয়। कभी सुन तो जरा ऐसा क्या পাৰিম নে নাই সন্দেহ কৰিছে। কিবা হ'লে মই ৰিস্ক ল'ব নোৱাৰোঁ। চাই লওক কিমান তল হয় আৰু এতিয়া এক্সিলেণ্ট দিব লাগিব দেই। ধৰ হাইব্ৰিড লো, এই এক্সিলেণ্ট হৈ গৈছে। এনেকৈ নহ'ব না, এক্সিলেণ্ট এনেকৈ কৰি ল।
হাইট ছোট আছে জানো এনেকৈ কৰিলো কৰি কিনে এই চাৰি চাৰি যোনকেইটা নাপ হয় এনে কাটিলো এনে কৰি চিধা এনেকৈ কাটিলো কাটিলো এই ছোট আছে জানে হয় নেকি মই পাহৰি গৈছো এক্সিডেণ্ট হৈ গ'ল এইটোৱে বহুত এক্সিডেণ্ট এতিয়া চাইডত পুৰা নিগেটিভ ডেট মাৰিব লাগিব সমান तू तो पूरा जानता है रे तू तो जानता है इसीलिए तो ये सूरज इसलिए है सूरज को लेके हायर লৈ আহিছো 50000 টকা লৈ আহিছো ইয়াক এইছা 50000 টাকা আমি হিসাব আল খামগিলা इसमें तेरा घर क्या जाएगा चला जाएगा এটাতে যাও জৰি মই কি বনাম মই এখানে মই ধুনাকে আর তুই বিজে কিমান আর বিটা কোন কি নালাগে তো ক্যামেরাটো ধৰি আছে ক্যামেৰাটো ধৰি থাক তো কেনে হাজিৰা লৈ আহিছো নেকি মানুহে ভাবিব এতিয়া আমি কি উল্টা পুল্টা কাম কৰি আছো মানে কামবোৰ নাই নেকি সৰু চলিৰ কামবোৰ কৰি আছে একচুয়ালি মানে কি হয় সৰু চলি কাম কাম কোনো সৰু ডাঙৰ বুলি কথা নাই মানে এইবোৰ বস্তু নাইকিয়া হৈ গৈছে ন আজিকালি তো মানে এইবোৰ বস্তু মানে ইউজ কৰিব লাগে তেতিয়া মানে আগৰ মানে বস্তুবোৰ জীয়াই থাকিব ন এনেকৈ যদি আজিকালি ইউজ নকৰে কোনো সব নাইকিয়া হৈ যাব ন তো আমিতো এটা সময়ত ডাঙৰ হৈ যাম বা বিয়া বাৰু কৰাৰ পিছত আমাৰ লাইফ বেলেগ হৈ যাব তো এতিয়া আমাৰ জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবোৰহে জানে চিলাই কি বস্তু আজিকালি সৰু সৰু আমাৰ তলৰ যিবোৰ আমাতকৈ ডাঙৰবোৰো জানে তো আমাতকৈ যিবিলাক সৰু আছে প্ৰায় ভাগ সৰু ল'ৰাবোৰতো নাজানেই জানে চিলাই কি বস্তু কিন্তু মানে বনাই কেনেকৈ উৰাই কেনেকৈ কি এইবোৰ বস্তু নাজানে ন তো এইটো কাৰণে ধুনীয়াকৈ মানে যদি সৰু ভাইটিহঁতে চাই আছে ধুনীয়াকৈ চোৱা নিজে ধুনীয়াকৈ বনাই উৰাব পাৰিবা এনজয় এটা পাবা অঁ এনেকৈ সমান কৰি ল'বা পাবজি ফ্ৰী ফায়াৰ বাদ দিয়া পাবজি ফ্ৰী ফায়াৰটো আজিকালি প্ৰতিটো সৰু ল'ৰা ছোৱালী তাতে থাকে গুলি অলপমান কিন্তু মুখটো অলপমান বেয়া হ'ল বাকী আমাৰ গণেশে কি কেমেৰা কৰি আছে নাজানো আৰু যদি বেয়া হৈছে ইয়াক মই কি কৰিম পিছত কবি সুন তো জৰা এহসাস হো তো খাতি এনেকৈ লাগিব এনেকৈ খাতি লাগিব দুডাল বাকী আৰু কাম আছে বটল চটল ফুটাই খুটা চুটা হেৰি কৰিব লাগিব বহুত কাম আছে কিন্তু এতিয়া সন্ধিয়াই হৈ যাব উৰাব পাৰিম নে নাই তাৰ কোনো ভৰসাই নাই হ্যান্ড লাইভ কর ভাই এই হ'লে আৰু আগে এইটো বান্ধিব লাগিব ন ফাৰ্ষ্ট এইটো ৰচিলো তো খুটা লৈ আহিছোঁ গুলি লাইলন হ'লে বেছি ভাল বাবা ইমান কেইটা আনছে তই অঁ আজি তাই পাৰ হৈ যাব আজি গোটাই কিন্তু সন্ধিয়াই হৈ গ'ল ন দিনত হ'ব লাগিছিল কত দেবো রিফাইনারিত ৰিফাইনাৰী পাৰ হৈ যাব সাবি কেস করে দেবে কোন সিটা করে পাছালা বলে ডাঙৰ আছিলে সৰুতে বহুত উৰাইছিলোঁ সৰুতে মই খাৰগুলিত আছিলোঁ ন মই ফয়গিতে গৈছিলোঁ আর মই কিনো গম পা নাপা মই কিনো অঁ কিনিলেও পায় এইটো দোকানতো পায় তোর কে বাবু মোৰ লগটো 5 টাকা क्या करता है গাইছ চিলা হৈ গ'ল মোটামুটি আধা আধি মাজে মাজে উল্টিও যায় চিলা হৈ গ'ল আৰু এখন বনাই আছে আমাৰ চুৰজে তো লেছ চেছ বান্ধো বাকী চব ফিটিং কৰোঁ আৰু ওলাইছে আমাৰ নকং দিছে চাওক কি চিকমি দিছে চাওক চিকমিক बातें जरूरी है मिलना भी जरूरी है তো গাইছ আমাৰ চিলা ৰেডি কিন্তু এটা স্কেম হৈ গ'ল এক ছেকেণ্ড তো এটা আবার স্কেম হৈ গ'ল মানে কি বৰষুণ দি দিলে তো এতিয়া কি হ'ব গণেশ কেমেৰাটো ধৰা তুমি ধুনীয়াকৈ ধৰি থাকা ধুনীয়াকৈ ধৰা ৰ এই বৰষুণে খাই দিব হে পরিয়া বৰফ নাজানা বৰষুণ দিছে আৰু ক'ত হ'ব ওলাই দি বৰষুণ কম ৰ তো গাইছ বৰষুণ দি দিলে বহুতখিনি কাম আগবাঢ়িছিলে কিন্তু বৰষুণটো মানে নষ্ট কৰি দিলে আবে বৰষুণটো ৱেট হৈ যায় না বৰষুণ এৰবই পাৰে নতুন একবাৰ ঠিক কৰ এইটো যাব এ উঠবই অলপ এই বটলত ভাল গম পা ঠাণ্ডা পটাপট
এতে ভাল নহয় তই চিলা উৰাই পাইছিলি নে জীৱনত ओ ये आई एम फ्रॉम बॉम्बे तो ये हमारा लोकेशन है अभी हम बाहर से भीग गया है पूरा মোবাইলটো যে বিকি আছে গাইছ বৰষুণ দিয়াৰ কাৰণে আমি ঘূৰি আহিব লগা হ'ল উৰুৱা নহ'ল কি ধুনীয়াকৈ চব সকলো কাম হৈছিল আজিলা হৈ গৈছিল কিন্তু বৰষুণ দিয়াৰ কাৰণে উৰাব নোৱাৰিলোঁ আৰু তো একো নাই আকৌ কালি মৰ্ণিং হয়তো উৰাম আৰু মুঠতে চিলাটো নে কি সুৰজ উৰাটো উৰাম আৰু ফাইনেল আজি কাৰ কি কালখনি লাগিল নাজানো আৰু এই ইয়াৰে গণেশৰে কালখনি লাগিল নেকি হা গা ধোৱা নাছিলে নেকি তই হা বেয়া কথা হা বেয়া কথা দুখ পাবিয়ে বেয়া কথা কৈছা আৰু আমাৰ ই আছে লগত দস্তে চেক 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 হেণ্ডশেক 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 गजब बेइज्जती है তো গাইছ আজিলৈ বাই বাই উপায় নাই বৰষুণ দিছে চিলা উৰাব নোৱাৰিলোঁ আজি তো কালি মৰ্ণিং উৰাম নহয়তো গধূলি উৰাম মুঠতে উৰুৱাটো উৰাম আৰু 100% ফাইনেল গাইছ লাষ্টলৈকে ভিডিঅ'টো যোনে যোনে চাইছে মোৰ ফালৰ পৰা বহুত বহুত বেছি ধন্যবাদ কাৰণ কিয়নো আপোনালোকে মোক যোনে যোনে লাষ্টলৈ ভিডিঅ'টো চাইছে কাৰণ তেওঁলোকে মোক ভাল পায় সেইটো কাৰণে ভিডিঅ'টো লাষ্টলৈকে চাইছে তো মোৰ ফালৰ পৰা আৰু এবাৰ কৈছোঁ বহুত বহুত ধন্যবাদ আৰু ভিডিঅ'টো মানে চিলাটো ভালকৈ উৰাব নোৱাৰিলোঁ উৰাব নোৱাৰাৰ কাৰণটো ভিডিঅ'টো চাইছে গম পাইছে বৰষুণ আহি গ'ল তাত চিলাটো কি ধুনীয়াকৈ বনালোঁ যেতিয়া চিলাখন উৰাব লাগে তেতিয়াহে মানে বৰষুণডাল আহি পালে তো কি কৰিম উপায় নাই সেইদিনাখন চিলাটো মানে উৰোৱা নহ'ল আৰু ভিডিঅ'টো কেইদিনমান হ'ল বনাই থোৱা আজি মানে আপলোড কৰিম বুলি ভাবিছোঁ সেইটো কাৰণে আৰু কি কৰিম আৰু উপায় নাই একো নাই এইটো ভিডিঅ'ত চিলাটো ভালকৈ উৰোৱাটো দেখা নাপালে কিন্তু কেনেকৈ বনাইছোঁ সেইটো ধুনীয়াকৈ দেখা পাইছে সৰু সৰু ভাইটি পুৰা যদি চাই আছা ধুনীয়াকৈ তোমালোকে একবাৰ ট্ৰাই কৰি চাবা ভিডিঅ'টো ক্লিক কৰি বনাই ঘূৰাই চাবা তো একো নাই পূজাৰ পিছত চিলা উৰোৱা ভালকৈ এক্সটেণ্ড মেথডৰ ভিডিঅ' মই দি আছোঁ তো আজিলৈ বাই বাই ভিডিঅ'টো চাই কেনেকুৱা পালে কি পালে নাজানো যদি ভাল লাগিছে অলপ লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব আৰু লগতে কি কৰিব লাগে জানে লগৰ বন্ধু দাদা ভাইটি ভণ্টি যি আছে আপোনাৰ সকলোকে যদি মোক ভাল পায় তেতিয়াহে শ্বেয়াৰ কৰি দিব আৰু যদি মোক বেয়া পায় একো কৰিব নালাগে চিলেট এটা পাই যায় সাজি ল'বলৈ নিজাকৈ সপোনৰে পৃথিৱী এখন জুখি চাবলৈ সন্মুখত আছে কত বাধাৰে ওজন